Welcome to my channel খৰগেশ্বৰ ভাই আপোনালোকৰ মাজলৈ লৈ আহিছো আজি এটা নতুন ভিডিঅ'লৈ স্বাগতম আজিৰ ভিডিঅ'টো হ'ব মোৰ ফাৰ্মৰ বিষয়ে আজি মোৰ কুকুৰাবোৰ 65 ডেজ সম্পূৰ্ণ হ'ল আৰু কুকুৰাবোৰ ওজন কিমান এইবোৰ দেখাই দি আছো আপোনালোকক কুকুৰাবোৰ মানে এৰি থৈ দিলে বহুত ডিস্টার্ব কৰে তাৰ বাবে আজি অকমান বানাৰ ভিতৰত বন্ধ কৰি থৈ দিয়া হৈছে কাৰণ মাছ আনিলে মানে এনেকা ডিস্টার্ব কৰে ন একদম খাব নোপোৱা লিখা কৰি থাকে মাছ এনেকা খায় ক'ব নোৱাৰে দেখোন এইটো অকণমান বন্ধ কৰি থৈছোঁ কাৰণে কেনেকৈ এফালে ঘূৰি আছে কেনেকৈ ওলাই পাম কেনেকৈ ওলাব পাম বুলি তাৰ বাবে আজি অকণমান বন্ধ কৰি থৈছোঁ সদায় খুলি থৈ দিওঁ মাছ আনিলে মানে বন্ধ কৰি থৈ দিওঁ কাৰণ মাছ খাই খতম কৰি দিব আৰু কুকুৰাবোৰ আজি 65 ডেজ সম্পূৰ্ণ হ'ল আৰু ওজন কিমান হ'ল ওজন এতিয়া বৰ্তমান 600 গ্ৰামকৈ হৈছে আৰু এতিয়া মই দানা খুৱাই আছোঁ চাউল ধান দিওঁ চাউল দিওঁ কিবা দাও হেৰি গ'লোঁ তাৰ দানাবোৰ নিদিওঁ ডাঙৰ চাউল কুকুৰাবোৰ এতিয়া বৰ্তমান চাউল দিছোঁ খাবৰ বাবে আৰু এতিয়া সেইবোৰ দানা ব্যৱহাৰ নকৰোঁ ডাঙৰ হৈ গৈছে কাৰণ সেইবোৰ দানা খোৱালে প্ৰফিট নপৰিব মোৰ কুকুৰাবোৰ কেইটামান হেৰাইছেতো আৰু নিগনিও খালে তাৰ